অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? 25 বছৰ কংগ্ৰেছত থাকি সব উদৰ পুৰাই খালে চাৰিওফালে। যিমান যি কমিশ্যন ৰাজ, দুৰ্নীতি, সিন্ডিকেট, কয়লা সিন্ডিকেট, যিমান যি আছে, গৰু সিন্ডিকেট, সকলো আৰম্ভণি ক'ত কৰিছে? কংগ্ৰেছত। সাৰদা, লুই বাৰ্জাৰ এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত, ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবা নে তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব, এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ? সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা। 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? কংগ্ৰেছ আটাইতকৈ বেছি থাকি আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ চিঠি লিখি এইবোৰ চবেই জানে। বিদেশীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী, কোনো আদৰ্শ নোহোৱাকৈ ৰাজনীতি কৰিছে। কেতিয়াবা আছুৰ পৰা বহিষ্কাৰ হৈছে, কেতিয়াবা আলফা কৰিছে, কেতিয়াবা চালফা কৰিছে, কেতিয়াবা তেওঁ কোনো আদৰ্শ নাই। কংগ্ৰেছ আটাইতকৈ বেছি থাকি আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ চিঠি লিখি এইবোৰ চবেই জানে। অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কথা কোৱাৰ, অসমৰ মানুহৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰে নাই। 25 বছৰ কংগ্ৰেছত থাকি সব উদৰ পুৰাই খালে চাৰিওফালে। যিমান যি কমিশ্যন ৰাজ, দুৰ্নীতি, সিন্ডিকেট, কয়লা সিন্ডিকেট, যিমান যি আছে, গৰু সিন্ডিকেট, সকলো আৰম্ভণি ক'ত কৰিছে? কংগ্ৰেছত। সাৰদা, লুই বাৰ্জাৰ এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত, ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবা নে তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব, এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। গতিকে এইবোৰ কথাৰ কোনো গুৰুত্ব নাই। সময়ে সকলো কথা চাই আছে। এতিয়া ক্ষমতাত বলিয়ান হৈ আছে কাৰণে, টকা পইচাৰ শক্তি আছে কাৰণে, ধন বল, বাহুবল, টকা বলৰ যোগেদি ক্ষমতাত আছে অধিষ্ঠিত হৈ। ক্ষমতাৰ পৰা যেতিয়া যাব তেতিয়া তেওঁৰ পৰৱৰ্তী দিন সময়ত তেওঁৰ এড্ৰেছ, তেওঁৰ ঠিকনা তিহাৰ জেল বা কোনোবা এটা জেলেই হ'ব, এইটো নিশ্চিত।